গুড মৰ্নিং। বাপৰে আজিয়ে ভাল লাগছি। তহঁতে চলিগিলে এনেকে সোনকালে আহিবিচোন সদায় সদায়। আমাৰ মাষ্টৰ গিলে তেতিয়াই মনটো ভাল লাগে। দে আজি আমি ক্লাছটো আৰম্ভ কৰোঁ, পিছত হাজিৰা ৰাখিম। তহঁতক যি যোৱাকালি মই প্ৰশ্ন এটা সুধিছিলোঁ, মনত আছেনে চলি ইয়াত? মোৰ মনত আছে ছাৰ। আপুনি কৈছিল আগালে তহঁতে কি খাই আহা মই সুধিম। বাহ, তোৰ কি মাথায়ে মাইনা। তহঁতৰ নিচিনা চলি আমাৰ ক্লাছত মই বিচাৰো। তোৰ নিচিনা আপি এটাই মই আশা কৰোঁ তোৰ ওপৰত। তই এইবাৰ জুনৰ পোহৰত তৰাৰ পোহৰত হ'লেও তই এইবাৰ ষ্টাৰ মাৰ্ক আনবিয়ে। তোৰ নাম ৰচন কৰি দিবি। তই ঠেঙৰ ওপৰত ঠেং মানে কি উলিয়াম, তই নিজৰ ভৰিৰ ওপৰত থিয়া দিবা পাৰা হবিতো। আৰে ছাত্ৰী কাৰ? মই অলপ বহি লওঁ দে। কালি আহি থাকোঁতে শাল গৰু এটাই মোক খুটিয়াইছি। এই কঁকালৰ বিষ উঠি আছে দেই। মই অলপ বহি ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথমতে ৰাণু মণ্ডলে কচোন, তই কালি কিহেদি ভাত খালি? ছাৰ গাহৰি মাংস আৰু মাহৰ দালি। মস্ত ঠগা লাগছে। মই বামুণ মানুহ এটা, তই মোক চুৱাই সাদালি নকবি আৰু ব। তহঁতে চবেই বহি থাক। এইবাৰ শুনবি আমাৰ দাউলা বিৰাই কি কয়। তই দাউলা বিৰা, তই কচোন তই কিহেদি ভাত খাই আহিলি? ছাৰ কালি মই দুইবাৰে ভাত খালোঁ। একবাৰ কাষৰ ঘৰৰ তাত খালোঁ আৰু একবাৰ আমাৰ তাত খালোঁ। তই এতিয়া ক, তই দুয়ো ঘৰত মিলিয়ালে খাইছা কি? ছাৰ কালি মই ডিমা পাৰা ছাগাল খাই আহিছোঁ। মাইণ্ড ব্লয়িং। আজিকালি ময়ে খাই বনাই। কিন্তু তই ডিমা পাৰা ছাগালটো পালি ক'ত? ডিমা পাৰা ছাগাল নহয় কাষৰ ঘৰত মই ডিমা আৰু পাৰা খালোঁ আৰু আমাৰ ঘৰত আহি ছাগাল খালোঁ। আপুনি সুধি আছে দুয়োটা একলগত ক'বা, তো মই সেইকাৰণে কৈ দিছোঁ ডিমা পাৰা ছাগাল। হা 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 হা, আচল কথা এইটোৱে। হা 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 হা।